বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে স্বাগতম জনাও মোৰ নতুন আন এখন ভিডিঅ'লৈ। তো বন্ধুসকল এতিয়া চাওক, মই ইষ্টেমা যিখিনি ঠাইত হ'ব বিলেচিপাৰা ইষ্টেমা সেইখিনি ঠাইতে থিয় হৈ আছোঁ। মোৰ পিছফালে চাওক, পূৰা আজিয়ে ভিৰ হৈ আছে। আৰু ইষ্টেমাখন হ'ব 4, 5 আৰু 6 তাৰিখ এই ইষ্টেমাখন হ'ব। আৰু আজি হ'ল 3 তাৰিখ, কালিৰ পৰা ইষ্টেমা আৰম্ভ হ'ব। আৰু মই আজি ইয়াতে আহিলোঁ চাবলৈ যে কামখিনি কমপ্লিট হ'লনে নাই। আৰু আজিয়ে চাওক কিমান ভিৰ হৈছে চাওক একদম। তো কাম আজি প্ৰায় কমপ্লিট হৈ গৈছে। তো আজি মই আপোনালোকক দেখুৱাম ক'ত কি কি বস্তুৰ আয়োজন কৰিছে। তেনেহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। তো বন্ধুসকল ফাইনেলি ভিতৰৰ পেণ্ডেলৰ কাম কমপ্লিট হৈ গৈছে। আৰু মই এতিয়া পেণ্ডেলৰ ভিতৰতে আছোঁ চাওক, মই এতিয়া পেণ্ডেলৰ ভিতৰত আছোঁ। আৰু আজি পেণ্ডেলৰ ভিতৰত মানে ইয়াতে খালী মাটি আৰু মাটিৰ ওপৰত খেৰ বিছাই আছে। চাওক সকলোৱে খেৰ বিছাই আছে, খালী মাটি আছে, তাৰ কাৰণে ওপৰত খেৰ দিব। আৰু মানুহে লগত কাপোৰ কানি লৈ আহিছে, যাৰ যি কাপোৰ প্ৰয়োজন সেইখিনি লৈ আহিছে। বন্ধুসকল আজিয়ে চাওক না কি ভিৰ হৈ আছে। যিবিলাক মানে দূৰৰ মানুহ আছে সেইবিলাক মানুহ আজি আহি আছে। আৰু কালিৰ পৰা ইষ্টেমা আৰম্ভ হৈ যাব। চাওক কিমান ভিৰ হৈ আছে। মোৰ পিছফালে চাওক। আৰু বন্ধুসকল এইখিনি ঠাই চাওক, এইটো হ'ব মাৰ্কেট। চাওক মাৰ্কেট অলৰেডি কিছু দোকান বহি গৈছে অলৰেডি। চাওক এইটো গোটেই মাৰ্কেট হ'ব। যিসকলে ইয়াতে বিভিন্ন ধৰণৰ দোকান আহিব ইয়াতে। চাওক মাৰ্কেটখন মই জুম কৰি দেখুৱাই দিছোঁ আপোনালোকক। সেয়া চাওক, এইটো গোটেই মাৰ্কেট হ'ব। আৰু বন্ধুসকল মাৰ্কেটখন চালে নে আপোনালোকে? প্ৰায় 10-15 মিনিট ফুৰিলোঁ মাৰ্কেটৰ ভিতৰে। এটা গল্লীৰে ফুৰিলোঁ। তো এতিয়াও এটা গল্লী কমপ্লিট কৰিলোঁ। তো আপোনালোকে চাওক মাৰ্কেটখন কিমান ডাঙৰ হ'ব। আৰু ইয়াতকৈ ডাঙৰ ডাঙৰ গল্লী আছে মাৰ্কেটখনৰ ভিতৰত, বহুত কেইটা আছে। তো আমি এটা গল্লী ঘূমোতে মানে 10 মিনিট লাগি গ'ল। তো মাৰ্কেটখন আপোনালোকে চালেনে? বৰ্তমান মাৰ্কেটতে বেছি ভিৰ হৈ আছে, বহুত মানুহ। তো বন্ধুসকল ভিডিঅ'খন চাই আপোনালোকক কেনেকুৱা লাগিল? যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন বটনটো ক্লিক কৰি দিব, যাতে আগলৈ আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' বনাব পাৰোঁ। তো বন্ধুসকল মোৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এইটোৱে ক'ব বিচাৰিম যে কালিৰ পৰা ইষ্টেমাখন আৰম্ভ হৈ যাব। আৰু যিসকলে ইষ্টেমাত আহিব বিচাৰি আছে তেওঁসকলে ইষ্টেমাত আহিব। আৰু যিয়ে 1 চিল্লা 3 চিল্লাত যাব নিয়ত কৰিছে আৰু এই ইষ্টেমাৰ পৰাই মানে সেইবিলাক মানুহক চিল্লাত লৈ যাব। তো বন্ধুসকল আৰু ইয়াৰ পিছত আৰু ভিডিঅ' পাব আপোনালোকে, ইষ্টেমাৰ আপডেট পাই থাকিব। লাষ্ট আখিৰি দোৱা পৰ্যন্ত এই ভিডিঅ' আপোনালোকে পাই থাকিব।